কুমাৰ শৰণীয়া বা হীৰা শৰণীয়াৰ MP পদ বা সাংসদৰ যিটো পদবী সেয়া কৰ্তন কৰা হ'ব। মই হীৰা শৰণীয়াৰ সমৰ্থক নহয়। নিৰ্বাচনতো মই ক্ষুদ্ৰাৰ বিৰোধিতা কৰিছিলোঁ আৰু আগন্তুক দিনতো তেনে জনগোষ্ঠী বিৰোধী নীতিৰে যদি কোনোবা অৱৰ নেতৃত্ব আগবঢ়ায় তাক মই বিৰোধিতা কৰি যাম। কিন্তু হীৰা শৰণীয়া বা নৱ শৰণীয়াৰ MP পদ বা সংসদ পদ কৰ্তন কৰা হ'ব বুলি যি হৰ্ষ উল্লাস বহুত ব্যক্তিয়ে বা জনজাতীয় লোকসমূহে স্পেচিয়েলি কিছুমান নামধাৰী বড়ো জনগোষ্ঠীয় নেতাই যিভাৱে কৰিছে এয়া দৰাচলতে উচিত হোৱা নাই। কাৰণ এইখিনি কৰাতে কি হ'ব যে আজি আমি ক'ব গ'লে মই বাৰে বাৰে কওঁ যে কচে মেচে বহিলা ভোজ ভাত খাইলা হাউৰীয়াক ডাকে আনি মণ্ডল পাতিলা। আজি বড়ো শৰণীয়া কছাৰী আমি ক'ব গ'লে একে বড়ো মূলৰ একে উই অল বিলং টু দ্য ছেইম ৰেছ। শৰণীয়া কছাৰী বড়ো ৰাভা কোচ ৰাভা আমি সকলোৱে একে মূলীয় মানুহ। কিন্তু এজন ব্যক্তিক টাৰ্গেট কৰাৰ কাৰণে নৱ শৰণীয়া বা হীৰা শৰণীয়াক টাৰ্গেট কৰাৰ কাৰণে আজি বড়ো জনগোষ্ঠীটোৰ আৰু শৰণীয়া কছাৰী জনগোষ্ঠীটোৰ যি বাৰেৰহণীয়া যি মিলন আছিল, যি এক আগন্তুক মানে দিনতো বা এই ঐতিহ্য সময়ৰ পৰা যি মিলনটো বজাই ৰাখিব লগা আছিলে আগন্তুক দিনত, সেয়া কিন্তু ক'তবা নহয় ক'তবা খুদ আহিব বুলি মই শংকা প্ৰকাশ কৰিছোঁ। সেয়ে মই কৈছোঁ যে যিসকলে শৰণীয়া কছাৰীৰ লোকসমূহে ইতিমধ্যে 2017 চনৰ আগত বা 2019 চনৰ আগত বা আজিৰ দিন 2023 চনৰ যি হাইকোৰ্টৰ অৰ্ডাৰ আহিছে ইয়াৰ আগলৈকে যোনে বড়ো কছাৰী কমিউনিটি হিচাপে বা বড়ো কছাৰী ছাবকাষ্ট হিচাপে বড়ো বুলি যিসকলে ট্ৰাইবেল চাৰ্টিফিকেটটো লৈছে বা ট্ৰাইবেল সংঘই দিছে সেয়া নিশ্চিতভাৱে বলবৎ হৈয়ে থাকিব আৰু ইয়াত কোনো কেঞ্চেল হ'বলগীয়া কথা নাই। আৰু নৱ শৰণীয়াৰ চাৰ্টিফিকেটত শৰণীয়া নহয়, যিদৰে প্ৰমোদ বড়ো, হাগ্ৰামা মহিলাৰী, মই যেনেকৈ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ, যেনেকৈ প্ৰমীলা ৰাণী ব্ৰহ্ম, ৰিহন দৈমাৰী বড়ো জনগোষ্ঠীৰ ব্যক্তি, তেওঁলোকে কিন্তু কোনো দৈমাৰী জনগোষ্ঠী, মহিলাৰী জনগোষ্ঠী বা ব্ৰহ্ম জনগোষ্ঠী নহয়। ভাৰতৰ সংবিধানে বড়ো জনগোষ্ঠী বুলিয়ে এছ টি প্ৰদান কৰিছে। কাকবা মহিলাৰী মেছ, কাকবা মানে ব্ৰহ্ম বসুমতাৰী খেৰখেতাৰী বুলি এছ টি প্ৰদান কৰা নাই। যিদৰে হাগ্ৰামা মহিলাৰীয়ে বড়ো হিচাপে এছ টি, সেইধৰণেও নৱ শৰণীয়া বড়ো হিচাপেহে এছ টি লৈছিলে। এতিয়া তেওঁ বড়ো কছাৰী মূলৰ হয়নে নাই সেয়া ৰাইজে বিচাৰ কৰিব, সেয়া সুপ্ৰিম কোৰ্টে অলৰেডি বিচাৰ কৰি থৈ দিছে। কিন্তু তেওঁৰ যে এছ টি কৰ্তন হ'ব, নৱ শৰণীয়াৰ MP কেঞ্চেল হ'ব, কোকৰাঝাৰত নতুনকৈ নিৰ্বাচন হ'ব, কিছুমান যে নামধাৰী নেতাই যে প্ৰচাৰ চলাই আছে বড়ো জনগোষ্ঠীৰ লোকৰ মাজত যে আৱেগ সৃষ্টি কৰি বড়ো জনগোষ্ঠী আৰু শৰণীয়া কছাৰী ভাইসমূহৰ ভিতৰত আমি একেই ইণ্ডোমংগোলীয় ভাইসমূহৰ মাজত যি জগৰ লগাবলৈ চেষ্টা কৰিছে এয়া মই অতিকৈ ধিক্কাৰ দিছোঁ, অতিকৈ দুখজনক বুলি কৈছোঁ। আৰু তদুপৰি হাইকোৰ্টে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে পেৰা 8 আৰু পেৰা 11 অফ দ্য PIL 30/2019 জাজমেণ্ট অৰ্থাৎ PIL 30/2019 জাজমেণ্টৰ পেৰাগ্ৰাফ নাম্বাৰ 8 আৰু 11 স্পষ্টভাৱে মেনশ্যন কৰিছে যে এইটো ট্ৰাইবেল সংঘই আজিৰ দিনৰ পৰা ফুল পাৱাৰ নাথাকিব এছ টি প্ৰদান কৰাত। Tribal Sangho's decision will not be constituted to be the final material for consideration of the Deputy Commissioner or a Sub-Divisional Officer. Tribal সংঘই কাকবা বড়ো বুলি ক'লেই যে বড়ো হ'ব, বড়ো নহয় বুলি ক'লেই যে বড়ো নহ'ব সেয়া নহয়। ট্ৰাইবেল সংঘই কেৱল প্ৰিলিমিনাৰী ইনকুৱেৰিহে কৰিব পৰা ক্ষমতা আছে। ট্ৰাইবেল সংঘই চৰকাৰৰ বিষয়া নহয়, ট্ৰাইবেল সংঘই কেৱল NGO হে। ট্ৰাইবেল সংঘই কাকো বড়ো হয় নহয় বুলি ফাইনেল ডিচিশ্যন দিব নোৱাৰে বুলি গুৱাহাটী মহামান্য উচ্চ ন্যায়ালয়ে মেনশ্যন কৰিছে, অবজাৰভেশ্যন দিছে পেৰাগ্ৰাফ 8 আৰু 11ত। আৰু এইখিনিও কৈছে যে এছ টি চাৰ্টিফিকেট কেৱল দিব পাৰে DC বা SDC বা ৰেভিনিউ যিজন চাব ডিভিজনেল অফিচাৰ থাকে, যিকোনো কনচাৰ্ণ মেজিষ্ট্ৰেটে এছ টি চাৰ্টিফিকেট প্ৰমাণ বা জাতিগত প্ৰমাণ পত্ৰ ইছ্যু কৰিব পাৰে, স্বাক্ষৰ কৰিব পাৰে। আৰু DCয়ে কেৱল বা DC বা SDCয়ে বা SDO বা মেজিষ্ট্ৰেটে কেৱল ট্ৰাইবেল সংঘৰ ৰিকমেণ্ডেশ্যনৰ ওপৰতে যে কোনোবা ব্যক্তিক জনজাতি হয় নহয় বুলি প্ৰমাণ দিব লাগে সেয়াও কোনো বাধ্যবাধকতা এতিয়া নাই। ট্ৰাইবেল সংঘৰ ডিচিশ্যনটো ফাইনেল নহয়। ট্ৰাইবেল সংঘৰ ৰিকমেণ্ডেশ্যন দিয়াৰ পিছতো এইটো DCয়ে নিজৰ মাইণ্ড এপ্লাই কৰিব বুলি পেৰাগ্ৰাফ নাম্বাৰ 11ত আৰু 8ত ক্লিয়াৰলি মেনশ্যন কৰিছে যে দ্য কনচাৰ্ণ অফিচাৰ শ্বেল অলছ' এপ্লাই হিজ অ'ন মাইণ্ড এণ্ড নট ফুল্লি টেক দ্য ৰিকমেণ্ডেশ্যন অফ দ্য ট্ৰাইবেল সংঘ টু বি দ্য ফাইনেল মেটেৰিয়েল। তো এইখিনি বস্তু মই ৰাইজৰ সজাগতাৰ বাবে কৈ দিব বিচাৰিছোঁ। কাৰণ এতিয়া নিৰ্বাচন আহি আছে, 2024 নিৰ্বাচন আহি আছে। আজি বড়ো আৰু শৰণীয়াৰ ভিতৰত কৰিব বিচাৰিব, কালি কোনোবা হিন্দু আৰু খ্ৰীষ্টানৰ ভিতৰত কৰিব বিচাৰিব, কালি কোনোবা ৰাজবংশী আৰু আদিবাসীৰ ভিতৰত কৰিব বিচাৰিব, এনেকৈ কোনোবা দিন অবড়ো হ'ব, কোনোবা দিন অনা ৰাজবংশী হ'ব, অনা আদিবাসী হ'ব। এইবিলাক বেয়া
বি টি আৰত শান্তি উভতি আহিছে, শান্তি থাকক এইখিনিয়ে কামনা কৰিছোঁ আৰু ৰাইজক